নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আমি আজি খুব এটা ইণ্টাৰেষ্টিং টপিক এটা আমি কথা পাতিম। সেইটো হ'ল লেগ ক্ৰেম্পছ। লেগ ক্ৰেম্পছ মানে হ'ল বহুতে এটা কমপ্লেইন কৰে যে ভৰিৰ পিছ ছাইডটো, স্পেচিয়েলি আঁঠুৰ তল পাৰ্টটো টানি ধৰা বা টাইট হৈ যোৱা। এই বেমাৰটোনো কি আৰু এই বেমাৰটোৰ কেনেকুৱা লক্ষণবোৰ কেনেকুৱা বা ইয়াৰ কাৰণবোৰ কেনেকুৱা আৰু ঘৰত কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰি পেলাই আমি এনেকুৱা ধৰণৰ কিছুমান লক্ষণৰ পৰা বাচি থাকিব পাৰোঁ। মই ডক্টৰ সন্দীপন শৰ্মা। আজি আমি লেগ ক্ৰেম্পছ বা ভৰিৰ মাংসপেশী টানি ধৰা বা টাইট হৈ যোৱাৰ ওপৰত অকণমান কথা পাতিম। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। চাওক, লেগ ক্ৰেম্পছ বুলি ক'লে আমাৰ ভৰিত মাংসপেশী টানি ধৰাটোৰ কথা আমি বুজোঁ। এই বস্তুটো আমাৰ আঁঠুৰ ওপৰৰ মাংসপেশীটো হ'ব পাৰে আৰু আঁঠুৰ তলৰ মাংসপেশীখিনিতো হ'ব পাৰে। জেনেৰেলি সাধাৰণতে আঁঠুৰ তলৰ মাংসপেশীখিনি বেছিকৈ ইনভলভ হোৱা দেখা যায়, তাত বেছিকৈ প্ৰব্লেম হোৱাটো দেখা যায়। কেতিয়া হয়? জেনেৰেলি এইটো ৰাতি বেছিকৈ হয়, শুই থকাৰ সময়ত হয়, যিটোৰ কাৰণে পেচেণ্টটো অত্যন্ত ভৰিৰ সেই আঁঠুৰ তলৰ সেই মাংসপেশীখিনি টাইট হৈ যায়, ভৰিখন টানি ধৰে আৰু সেই বিষতে হয়তো পেচেণ্টটো ৰাতি সাৰ পাই যাব লগা হয়। অতিপাত বিষ হয়, সেই বিষটো কেইবা ছেকেণ্ডৰ পৰা কেতিয়াবা মিনিটলৈকেও থাকিব পাৰে। হয়তো সেইটো ঠিক কৰাৰ কাৰণে তেওঁ উঠি বহিব লগা হয়, খোজকাঢ়িব লগা হয় বা ভৰিৰ আগটো টানি দিব লগা হয়, নতুবা হয়তো ভৰিটো অকণমান মালিচ কৰি দিব লগা হয়। কিন্তু যিয়ে নকৰক সেই সময়খিনি খুবেই বেয়া আৰু সেইখিনি ভগৱানে কাকো নিদিয়ক, মানে চবেই এইটোৱেই বিচাৰে যে নেক্সট টাইম যাতে এনেকুৱা কাৰো নহয়, কাৰণ সেইটো এক্সট্ৰিমলি পেইনফুল আৰু বহুত কষ্ট পায়। এতিয়া হৈছে কাৰণবোৰ কি কি? বহুতে ভাবে যে এইটো অকল নাৰ্ভৰ প্ৰব্লেমত হয়, তেনেকুৱা নহয়। বহুত কাৰণ আছে যিটোৰ কাৰণে আপোনাৰ মাংসপেশী টানি ধৰা বা এই মাচল ক্ৰেম্পটো হ'ব পাৰে। ভৰি যিটো আমি তলৰ পাৰ্টটো টানি ধৰে কেতিয়াবা। আপুনি দেখিছে চাগে ক্ৰিকেট প্লেয়াৰবিলাকৰ কেতিয়াবা হেমষ্ট্ৰিং টানে। ক্ৰিকেট প্লেয়াৰটো কেতিয়াবা দৌৰি থাকে, ছাডেনলি দৌৰিব নোৱাৰা হৈ যে পৰি যায়। তেওঁলোকৰ সেই আঁঠুৰ ওপৰৰ যিখিনি মাংসপেশী থাকে সেইখিনি টানি ধৰে। কিন্তু জেনেৰেলি আমাৰ সচৰাচৰ মানুহবিলাকৰ কিন্তু আঁঠুৰ তলৰ পাৰ্টটো বেছিকৈ টানি ধৰে বা টাইট হৈ যায়। কথাটো হ'ল কি, কাৰণবোৰ কি কি? কাৰণবোৰত আমি একফালৰ পৰা যদি আহোঁ, মেইন কাৰণ হ'ল ডিহাইড্ৰেশ্যন। ডিহাইড্ৰেশ্যন মানে দেহত যদি আমাৰ পানীৰ অভাৱ হয়, আমি বহুত সময় এক্সাৰচাইজ কৰি আছোঁ, দৌৰি আছোঁ, কাম কৰি আছোঁ, স্কুলত আছোঁ, কলেজত আছোঁ, বহুত সময় এটা পজিশ্যনত থিয় হৈ আছোঁ বা বহি আছোঁ, কিন্তু আমি যিমান পানী খাব লাগে পানী খোৱা নাই। পানী নাখালে কি হয়? ডিহাইড্ৰেশ্যন হ'ব, আমাৰ দেহত পানীৰ পৰিমাণ কমি যাব, মাংসপেশীলৈ ব্লাড যোৱাৰ পৰিমাণটো, তেজ যোৱাৰ চলাচলটো কমি যাব, তেতিয়া মাংসপেশীটো টানি ধৰিব পাৰে। নাম্বাৰ 1 হ'ল ডিহাইড্ৰেশ্যন। নাম্বাৰ 2 হ'ল কি? যদি কিছুমান মিনাৰেলছ অৰ্থাৎ খনিজ পদাৰ্থৰ যদি অভাৱ হয়, যেনে ছ'ডিয়াম, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, স্পেচিয়েলি মেগনেছিয়ামটো যদি কিবা কমি যায় দেহত, তেতিয়া আপোনাৰ ভৰি মাচলটো টানি ধৰিব পাৰে। এই কাৰণবোৰ কিয় জানিব লাগে? চাওক, অকল যদি আপুনি ভাবে যে মোৰ নাৰ্ভৰ কাৰণে টানি আছে, মাচলটো টাইট হৈ গৈছে, মাংসপেশীটো টানি ধৰিছে, তেতিয়া অকল নাৰ্ভৰ পিল আপুনি আনি খাব বা ভিটামিন আনি খাব, আপুনি ভাল নাপাব। প্ৰথম কথাটো হ'ল যে মাংসপেশী টানি ধৰা বা ভৰিৰ সেই তলৰ পাৰ্টটো টানি ধৰা বা টাইট হৈ যোৱাৰ বহুত কাৰণ আছে, আৰু কাৰণটো জানিলেহে ডক্টৰে হয়তো পৰীক্ষা কৰি যেতিয়া কাৰণটো পাব, তেতিয়া সেইমতে ট্ৰিটমেণ্ট কৰিলে আপুনি আৰাম পাব। তেনেকুৱা যিকোনো মানে এটা কথাতে চব মানে 100টা যদি বেমাৰী আহে, 100টা যদি ৰোগী আহে, চবৰে যদি লেগ ক্ৰেম্পছ হৈ আছে, চবৰে যদি মাংসপেশী টানি আছে আৰু চবকে যদি ভিটামিন দিয়া যায়, চবেই আৰাম নাপায়, কাৰণ চবৰে ক্ষেত্ৰত কাৰণটো বেলেগ বেলেগ হ'ব পাৰে। তো নাম্বাৰ 1 কি ক'লোঁ? ডিহাইড্ৰেশ্যন, দেহত পানীৰ অভাৱ হোৱা, পানী বেছিকৈ নোখোৱা। নাম্বাৰ 2, যদি মেগনেছিয়াম, কেলছিয়াম এইবিলাকৰ অভাৱ হয়। থাৰ্ড নম্বৰ কি? কিছুমান ভিটামিনৰ অভাৱত, যেনেকুৱা মিথাইল কোবালামিন, ভিটামিন বি কমপ্লেক্স ভিটামিন, বা আপোনাৰ ভিটামিন ডিৰ অভাৱত, বা কেতিয়াবা ভিটামিন ইৰ অভাৱতো হয়। আমি চব কথা পাতিম কিবিলাক বস্তু খালে এইবিলাক বস্তু জেনেৰেলি আমি ভিটামিনবিলাক পাব পাৰোঁ, কিন্তু জানি লওক যে কিছুমান ভিটামিনৰ অভাৱতো এইটো হ'ব পাৰে। তাৰ বাহিৰে যদি আপোনাৰ নাৰ্ভৰ কিবা বেমাৰ থাকে, ছাপ'জ আপোনাৰ ডায়েবেটিছ আছে বা আপোনাৰ বিভিন্ন কাৰণত কিবা নাৰ্ভৰ বেমাৰ হৈছে, তেতিয়াও আপোনাৰ এই মাংসপেশীটো টানি ধৰিব পাৰে। যদি মাংসপেশীবিলাক আমাৰ দুৰ্বল হৈ গৈছে, যাক আমি মায়োপেথী বুলি কওঁ, মানে কেতিয়াবা স্নায়ুৰো বেমাৰ হ'ব পাৰে, কেতিয়াবা মাংসপেশীৰো বেমাৰ হ'ব পাৰে। যদি মাংসপেশীৰ বেমাৰ হৈছে, তেতিয়াও কেতিয়াবা আপোনাৰ মাচলটো টানি ধৰিব পাৰে, মাংসপেশীটো টাইট হৈ যাব পাৰে। তাৰ বাহিৰে প্ৰেগনেঞ্চিৰ সময়ত হয়, প্ৰেগনেঞ্চিৰ সময়তো দেখা গৈছে তিৰোতা মানুহবিলাকৰ খুব বেছি এই মাচল ক্ৰেম্পছ বা ভৰি টানি ধৰা বেমাৰটো হোৱা দেখা যায়। তাৰ বাহিৰে আছে আপোনাৰ যদি এলকহল, মদ্যপান কৰা লোকসকলৰো হোৱা দেখা যায়। তাৰ বাহিৰে কিছুমান মেডিচিন খালে, কিছুমান ঔষধ খালেও হোৱা দেখা যায়, যে হয়তো কিবা বেলেগ বেমাৰৰ কাৰণে মেডিচিন এটা খাই আছে। কেনেকুৱা মেডিচিন? স্পেচিয়েলি যদি আমি বাৰ্থ কণ্ট্ৰল পিলছ, যে গৰ্ভনিৰোধক যিবিলাক টেবলেট আছে সেইবিলাক ল'লে হয়, বা কেতিয়াবা আপোনাৰ কিছুমান আমাৰ এজমাৰ কিছুমান দৰৱ খালে,
কিছুমান ইনহেলাৰ ব্যৱহাৰ কৰিলে হোৱা দেখা যায়, কিছুমান পেচাব হোৱা দৰৱ যাক আমি ডায়েবেটিক বুলি কওঁ, হয়তো হাৰ্টৰ পেচেণ্ট বা বেলেগ এটা কিবা লিভাৰৰ বেমাৰৰ কাৰণে হয়তো তেনেকুৱা এটা দৰৱ লৈ আছে, তেতিয়াও এই মাচুলটো টানি ধৰা দেখা যায়। চ' এইটো এটা দৰকাৰী যে কেতিয়াবা ঔষধৰ কাৰণে হয়। কিয় দৰকাৰী যদি আমি নাজানো যে বেলেগ কাৰণত হৈ আছে, আমি যিমানে ভিটামিন নাখাওক, যিমানে ট্ৰিটমেণ্ট নলওক, যেতিয়ালৈকে সেই মেডিচিনটো আপুনি ডক্টৰক কৈ পেলাই চেঞ্জ কৰি নানে, আপোনাৰ বেমাৰটো ভাল নহ'ব। তো কি ক'লোঁ? ডিহাইড্ৰেশ্যন, পানীৰ অভাৱ, প্ৰেগনেঞ্চি, ভিটামিনৰ অভাৱ, কিছুমান খনিজ পদাৰ্থ, মেগনেছিয়ামৰ অভাৱ, মদ্যপান কৰা, কিছুমান মেডিচিন খোৱা, তাৰপিছত আহিছে ডায়েবেটিছ থকা মানুহৰ হ'ব পাৰে, থাইৰয়ড থকা মানুহবিলাকৰো লেগ ক্ৰেম্পছ হ'ব পাৰে। যেতিয়ালৈকে ডায়েবেটিছ আৰু থাইৰয়ডটো কণ্ট্ৰল নকৰে, তেতিয়ালৈকে ভৰি টানি ধৰা বা ভৰি মাচুল ক্ৰেম্পছ যিটো কওঁ আমি, মাচুলটো টাইট হৈ যোৱা, মাংসপেশী টাইট হৈ যোৱা বেমাৰটো ভাল নহয়। তো এইকেইটাই মেইনলি কাৰণ আমি যদি মাচুল ক্ৰেম্পছৰ কথা কওঁ। তাৰ বাহিৰে যদি ধৰক বহুত দিন আপুনি এক্সাৰচাইজ কৰা নাই বা একো খেল খেলা নাই, কিন্তু ছাডেনলি আপুনি এদিন খুব বেছি মাচুলটোক ষ্ট্ৰেছ দিলে, খুব বেছি মাচুলটোৰ ওপৰত প্ৰেছাৰ দিলে, তেতিয়াও আপোনাৰ মাংসপেশী টানি ধৰিব পাৰে। কাৰণ সেই মাংসপেশীটোক আপুনি ভাগৰুৱা কৰি পেলাইছে, কাৰণ এই মাংসপেশীটো আগে পিছে তেনেকুৱা অভ্যাস নাই। ছাডেনলি আপুনি যদি বেছি প্ৰেছাৰ দিয়ে, তেতিয়াও ছাপ'জ আপুনি ছাডেনলি ইচ্ছা গ'ল যে আমি কোনোবা এটা মন্দিৰত যাওঁ, কামাখ্যা মন্দিৰত যাওঁ, হাজোৰ মন্দিৰত যাওঁ, ছাডেনলি আপুনি বহুতটা চিৰি উঠিব লগা হ'ল, ৰাতি আহি আপোনাৰ মাচুলটো টানি ধৰিব পাৰে, বিষাব পাৰে, টাইট হৈ যাব পাৰে। তো এইখিনি হ'ল কথা। সদায় যিবিলাকে কৰি থাকে তেওঁলোকৰ কথা নাই, কাৰণ তেওঁলোকে সেইটো অভ্যস্ত হৈ গৈছে। কিন্তু যিবিলাকে নকৰে, ছাডেনলি এদিন যাই পেলাই ভৰিখনক খুব বেছি কষ্ট দিয়ে, তেতিয়া হোৱা দেখা যায়। তো জেনেৰেলি কি টেষ্ট কৰা যায়? ডক্টৰ তাতে যেতিয়া এইখিনি কৰা মানে চিমটম লৈ যোৱাই, জেনেৰেলি চাওক 80% মানুহৰ এইটো ক'ৰবাত বছৰত এবাৰ বা মাহত এবাৰ হয়। কিন্তু কিছুমান পেচেণ্ট আছে যে সপ্তাহত বা দিনত এই বস্তুটো হৈ থাকে, তেওঁলোকে কিন্তু সোনকালে ডক্টৰৰ ওচৰত তাতে যোৱা উচিত। কাৰণ যাৰ এবাৰ দুবাৰ হৈছে, এইটো ডাঙৰ এটা বেমাৰ নহয়, চবৰে জীৱনত কেতিয়াবা নহয় কেতিয়াবা এই বেমাৰটো হৈছে। কিন্তু দেখিছোঁ ঘনে হৈছে, সপ্তাহত হোৱা কৰিছে, সপ্তাহত 2 দিন হোৱা কৰিছে বা মাহত 4-5 দিন হয়, তেতিয়া তেওঁ ডক্টৰৰ সহায় লোৱাটো উচিত। এতিয়া ডক্টৰে কি কৰিব? ডক্টৰে কিছুমান টেষ্ট কৰাব। কি কৰিব? চুগাৰটো চাব, থাইৰয়ডটো চাব, হিমগ্ল'বিনটো চাব, কেতিয়াবা আইৰণৰ অভাৱ থাকিলেও তেনেকুৱা হয়। তাৰপিছত এইখিনি চোৱাৰ পিছত যদি চব ঠিকে থাকে, তেতিয়া হয়তো ডক্টৰজনে কি কৰিব? আপোনাক কিছুমান ছ'ডিয়াম, পটেছিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম, এই খনিজ পদাৰ্থবিলাক আপোনাৰ দেহত ভালদৰে আছে নে নাই সেইটো পৰীক্ষা কৰিবৰ কাৰণে দিব। দি পেলাই যদি কিবা এটা কাৰণ পালে, তেতিয়া সেইমতে ট্ৰিটমেণ্ট দিব। তাৰ বাহিৰে বহুতৰ দেখা গৈছে যদি চিৰ'চিছ পেচেণ্টৰ বা কিছুমান বাকী লিভাৰৰ পেচেণ্টত বা কিডনীৰ পেচেণ্টতো যাৰ ক্ৰিয়েটিনিন বাঢ়িছে, তেওঁলোকৰো আপোনাৰ এই মাংসপেশীটো টানি ধৰা দেখা যায়। চ' কেতিয়াবা ডক্টৰে যদি সন্দেহ কৰে, চবৰে নহয় যে চব মাংসপেশী টানি ধৰা বা চবৰে মাচল টাইট হৈ যোৱাটোকে যে কিডনীৰ বেমাৰ হ'ব তেনেকুৱা নহয়। কিন্তু ছাপ'জ গোটেইখিনি টেষ্ট কৰিলে হয়তো বাকীখিনি টেষ্টত চবখিনি নৰ্মেল আহিছে, তেতিয়া হয়তো ক্ৰিয়েটিনিনটো কৰিব দিব পাৰে। তো এইখিনি বেছিকেলি কথা। এতিয়া ট্ৰিটমেণ্টটোতো হ'ব যে যাৰ যিটো আছে সেইমতে ট্ৰিটমেণ্ট কৰিব লাগিব। কোনোবা যদি মদ্যপান কৰি আছে, মদ্যপান বাদ দিব লাগিব। কিছুমানৰ যদি ডায়েবেটিছটো বেছি আছে, ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব। থাইৰয়ড থাকিলে থাইৰয়ডটো কণ্ট্ৰল কৰিব লাগিব। এক্সাৰচাইজবিলাক নিয়মিতভাৱে কৰিব লাগিব, এদিনতে বেছি লোড দিব নালাগিব। খুব বেছি পানী খাই থাকিব লাগিব, যাতে দেহত পানীৰ পৰিমাণটো কমি নাযায়। তাৰ বাহিৰে ভিটামিনযুক্ত খাদ্য বেছিকৈ খাব লাগিব, যাতে দেহত পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি, ভিটামিন ই এইবিলাক পাই থাকে। এইবিলাক মই আগতে কৈছোঁ কোনবিলাক বস্তুত পায়, তথাপিও জানি লওক যে সেউজীয়া শাক পাচলি, ফল মূল এইবিলাক বেছিকৈ খাব লাগিব। মেগনেছিয়াম ক'ত থাকে? গজালি ওলোৱা মুগ, ৰাজমাহ, মটৰ, বুট এইবিলাকত খুব বেছি পৰিমাণে মেগনেছিয়াম থকা দেখা যায়। মেগনেছিয়াম থকা খাদ্য খাব লাগিব। পটেছিয়াম থকা খাদ্য, কলত বহুত পটেছিয়াম থাকে, আমাৰ ডাবৰ পানীত খুব পটেছিয়াম থাকে। কেতিয়াবা আমি ORSও খাব পাৰোঁ। যদি আমাৰ কিবা বেলেগ বেমাৰ আছে সেইটো বেলেগ কথা, তেতিয়া ডক্টৰজনৰ পৰামৰ্শ ল'ব লাগিব। মই এইখিনি কথা কৈছোঁ নৰ্মেল মানুহখিনিৰ কাৰণে, যিখিনি হয়তো বেলেগ একো বেমাৰ নাই, হয়তো কিডনী নৰ্মেল আছে, ডায়েবেটিছ নাই, থাইৰয়ড নাই। কাৰণ যিবিলাকৰ বেলেগ বেমাৰ আছে তেওঁলোকেতো ডক্টৰৰ পৰা সেই ট্ৰিটমেণ্টটো কৰিবই লাগিব, তেতিয়াহে মাচুল টানি ধৰাটো কমিব। মই সেইখিনি মানুহৰ কাৰণে কথাখিনি কৈছোঁ য'ত বাকী চব টেষ্ট কৰাৰ পিছত গোটেইখিনি নৰ্মেল আহিছে, তথাপিও হয়তো লেগ ক্ৰেম্পছটো মাজে মাজে আহি থাকে, মাচুল টানি ধৰাটো, মাংসপেশী টানি ধৰাটো মাজে মাজে হৈ থাকে। তো তেওঁলোকৰ কাৰণে এইটোৱে যে পুষ্টিকৰ খাদ্য খাব লাগে আৰু এলকহল, স্মকিং, চিগাৰেট এইবিলাক চব বন্ধ কৰিব লাগে। খুব ভালকৈ টোপনি মাৰিব লাগে, টোপনি ক্ষতি কেতিয়াও কৰিব নালাগে, আৰু ৰেগুলাৰ ব্যায়াম কৰিব লাগে। একেদিনাই কিন্তু বেছি লোড ভৰিটোৰ ওপৰত দিব নালাগে। এইখিনিয়ে কথা। চ' মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।